आफां सुबुंजों दै मोब्लिब बिथांखिखौ लाफानानै गिदिर दैमा बान्दो बानायनाय हाबाखौ बन्द खालामनांगौनि दाबियाव दिनै तिनिसुकिया जिल्ला फरायसा आफादा गावसोरनि मावख' मोखाङावनो हेंथायारि हाबाफारि खालामो। बे हेंथायारि हाबाफारिनि गेजेरजों मिरु सोरखार आरो हादरसा सोरखारखौ सांग्रां खालामनानै बुङो दि गिदिर दैमा बान्दोनि खामानिखौ बन्द खालामाब्ला सोरखारा गोख्रों हेंथायारि हाबाफारिनि मोगा-मोगि जानांगोन। बाइट तिनिसुकियानिफ्राय प्रमोद सिंह। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি যি অসমৰ যি বিভিন্ন স্থানত যি বৃহৎ নদী বান্ধৰ কামসমূহ চলি আছে সেই বান্ধ বিৰুদ্ধে আজি আমি বিক্ষোভ কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা, বৃহৎ নদী বান্ধ আমাক নালাগে। এই যি নদী বান্ধেই অসমৰ জনসাধাৰণৰ জীৱনৰ সম্পত্তি, কৃষ্টি সংস্কৃতি, সভ্যতা সম্পদ নিশ্চিন্ন কৰিবলৈ বিচাৰিছে, তেনেকুৱা নদী বান্ধ আমাক নালাগে। আমাক লাগে, আমি উন্নয়নৰ বিৰোধী নহয়, আমাক লাগে সৰু সৰু নদী বান্ধ লাগে, যি নদী বান্ধেই অসমৰ জনসাধাৰণৰ জীৱনৰ সম্পত্তি সুনিশ্চিতভাৱে ৰক্ষা হ'ব পাৰে। আমাক তেনেকুৱা নদী বান্ধে লাগে। কিন্তু আপোনালোকে জানে যে এইখন চৰকাৰে ক্ষমতাৰ অহা আগমুহূৰ্তত কৈছিল যে এই আমাৰ বৃহৎ নদী বান্ধ আমি বন্ধ কৰিম, বিভিন্ন ধৰণৰ নিৰ্বাচনী কৈছিল নিৰ্বাচন আগমুহূৰ্তত। কিন্তু সেই সময়ত কিন্তু চৰকাৰখনে আজিৰ সময়ত যে ক্ষমতা পালে তাৰ সম্পূৰ্ণভাৱে ওলোটা খৰ মাৰি কিন্তু বৰ্তমান কিন্তু বৃহৎ নদী বান্ধৰ সপক্ষে কিন্তু তেখেতলোকে যুক্তি প্ৰদৰ্শন কৰি আছে। এইখন চৰকাৰে দিনতেই এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল। সেই বিশেষজ্ঞ সমিতিয়ে এক তদন্ত প্ৰতিবেদন আমি দাখিল কৰিছিল কেন্দ্ৰীয় চৰকাৰক। সেই প্ৰতিবেদন দাখিল কৰাৰ পিছতো সেই প্ৰতিবেদন স্পষ্টকৈ কৈ আছিল যে অসমৰ বিশেষজ্ঞসকলে যে বৃহৎ নদী বান্ধে অসমৰ জনসাধাৰণৰ জীৱনৰ সম্পত্তি সুনিশ্চিত কেতিয়া নহয় সম্পূৰ্ণভাৱে ধ্বংস কৰিব। কিন্তু তেখেতসকলে সেই কথাবোৰ শুনি কিন্তু জানিও বৰ্তমান কেন্দ্ৰীয় চৰকাৰ মুৰব্বীসকলক জানি শুনি কিন্তু সম্পূৰ্ণভাৱে আমাৰ অসমৰ বিশেষজ্ঞ প্ৰতিবেদন সম্পূৰ্ণ নস্যাৎ কৰি তেখেতসকলে কিন্তু বৃহৎ নদী বান্ধৰ সপক্ষে কিন্তু যুক্তি প্ৰদৰ্শন কৰি বৰ্তমান সময়ত কিন্তু বৃহৎ নদী বান্ধৰ কাম কিন্তু চলি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। সেইকাৰণে আজি কাৰ্যসূচীৰ জৰিয়তে আমি অতি শীঘ্ৰে বৃহৎ নদী বান্ধৰ কামসমূহ আমি বন্ধ কৰিবলৈ আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। কিয়নো অসমখন এনেখন ৰাজ্য যি অসমৰ জনসাধাৰণে বিভিন্ন দল সংগঠনে কিন্তু আন্দোলন নকৰা কিন্তু কোনো এখন কিন্তু কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক কিন্তু আমাক কোনো জনসাধাৰণৰ ওপৰত কোনো দায়বদ্ধতা নাই, জীৱনৰ সম্পত্তিক লৈ কিন্তু তেখেতৰ দায়বদ্ধতা নাই। একমাত্ৰ সিহঁতৰ এটা লক্ষ্য উদ্দেশ্য থাকে, অসমৰ সম্পদসমূহ কিন্তু আমি শোষণ কৰিব পাৰোঁ, অসমৰ জনসাধাৰণৰ জীৱনৰ সম্পত্তি যাক কি হয় বা কি নহয় তাক সিহঁতে একো ভাবিবলৈ নাই। একমাত্ৰ সিহঁতৰ উদ্দেশ্য হ'লে কেন্দ্ৰীয় চৰকাৰ অসমৰ পৰা অকল সম্পদসমূহ লুণ্ঠন কৰা। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে অকল কেন্দ্ৰীয় চৰকাৰ অসমৰ সম্পদৰ ওপৰত চকু দিলে নহ'ব, অসমৰ জনসাধাৰণৰ জীৱনৰ সম্পত্তি সুনিশ্চিত কৰক। তাৰপিছতে কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই কিন্তু শান্ত হৈ থাকিম। নহ'লে আগন্তুক সময়ত যিকোনো প্ৰতিবাদৰ সন্মুখীন হ'বলৈ কিন্তু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ কিন্তু সাজু হৈ থাকিবলৈ আমি দাবী জনালোঁ। ইনচাইড এনি বড়ো।